ৰাজ্যবাসীৰ বাবে সুখবৰ পুনৰ লাভ কৰিব চৰকাৰী ঘৰ মাত্ৰ এটা ফোন কৰিলেই পাব চৰকাৰী ঘৰ ৰাজ্যবাসীৰ বাবে এটা বিশেষ খবৰ চৰকাৰী চাকৰি নথকা সকলোৱে লাভ কৰিব পুনৰ চৰকাৰী ঘৰ চৰকাৰী ঘৰ নোপোৱা সকলোকে অতি শীঘ্ৰেই দিব চৰকাৰী ঘৰ নোপোৱা সকলোৰ বাবে মুকলি কৰিলে এটা বিশেষ নম্বৰ এটা ফোনতেই লাভ কৰিব পকী ঘৰ এই চৰকাৰী ঘৰৰ বাবে আবেদনৰ সকলো নথিপত্ৰ সাজু কৰক অতি শীঘ্ৰেই যদি আবেদন কৰা নাই তেন্তে অতি শীঘ্ৰেই কৰক আপোনাৰ ঘৰত চৰকাৰী চাকৰি নথকা সকলে মাত্ৰ এটা ফোন কৰিলেই লাভ কৰিব আপোনাৰ সপোনৰ ঘৰটো ফোন নম্বৰত ফোন কৰিলেই লাভ কৰিব আপোনাৰ সপোনৰ ঘৰটো প্ৰত্যেকখন জিলাৰ বাবে মুকলি কৰিছে একোটাকৈ ফোন নম্বৰ বৰপেটাৰ বাবে 9435481490 ধুবুৰীৰ বাবে 9435324338 গোৱালপাৰাৰ বাবে 7002643245 মাজুলীৰ বাবে 3354844810 নলবাৰীৰ বাবে 9957403454 তিনিচুকীয়াৰ বাবে 863858462727 মৰিগাঁৱৰ বাবে 9435082107 কামৰূপৰ বাবে 9435087980 লখিমপুৰৰ বাবে 60027674 ঠিক একেদৰে ডিমা হাছাও দক্ষিণ কামৰূপ দক্ষিণ খালমৰা দৰং বাক্সা চিৰাং শোণিতপুৰৰ বাবে মুকলি কৰা হৈছে একোটাকৈ নম্বৰ আৰু এই ফোন নম্বৰত আপুনি ফোন কৰিলেই লাভ কৰিব চৰকাৰী ঘৰ